ওয়েলকাম ফ্রেন্ডস, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি কোয়েল বাৰ্ডৰ পোৱালিবিলাক পেকিং কৰি আছোঁ। আজি এইটো পোৱালি ডিমাপুৰ ডেলিভাৰী হ'ব। আজি ডিমাপুৰত 250 পোৱালি ডেলিভাৰী দিয়া যাব। এইবিলাক দেখিছে কোয়েল বাৰ্ডৰ পোৱালি, যে ধুনীয়া গ্ৰথৰ পোৱালি হয়, চব এক সাইজৰ পোৱালি হয়। এইফালেও আছে পোৱালি। আমি এই গোটেই পোৱালিবিলাক পেকিং কৰিম। পেকিং কৰি গধূলি গাড়ী আছে, চুপাৰত দি দিয়া যাব। এই পোৱালিবিলাক ডিমাপুৰ যাব। যদি আপোনালোককো কোয়েল বাৰ্ডৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰি এই পোৱালিবোৰ ল'ব পাৰিব। আৰু এই পোৱালিবোৰ দেখিছে ভাল চাইজৰে হয়। আৰু যদি কাৰোবাক কোয়েল বাৰ্ডৰ কণীও লাগে, হাতচিং কণী, তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। আৰু পোৱালিও যদি লাগে তেনেহ'লে ল'ব পাৰিব। মিনিমাম অৰ্ডাৰ 100টা ল'ব লাগিব। আপুনি 100ৰ পৰা আপটো যিমানলৈকে আমি দিব পাৰিম, কিন্তু মিনিমাম 100ৰ তলত ডেলিভাৰী দিয়া নাযায়। মিনিমাম 100 পোৱালি ল'ব লাগিব। আৰু কাৰোবাক যদি এনেকুৱা ধৰণৰ মেচিনো লাগে তেনেহ'লে মোৰ তাত পাব। 100 কেপাচিটিৰ পৰা ধৰি আপুনি যিমানলৈকে বনাই দিব পাৰিম। 500, 1000, 2000, যাক যিমান কেপাচিটি লাগে আমাৰ তাতে পাই যাব। মেচিনো এভেইলেবল আছে। আৰু এইটো পোৱালি আজি 3 দিনৰ পোৱালি দি আছোঁ। দেখিছে চাইজটো ভালেই হৈছে। আৰু পোৱালি সৰু ডাঙৰ নাই, চব এক সাইজৰ পোৱালি হয়। আজি কাৰোবাক বুডিং কৰিব দিব লাগে 10, 15 দিন, 20 দিনৰ পোৱালি, তেনেহ'লে বুডিং কৰা পোৱালিও পাই যাব মোৰ তাত। কোনোবা যদি বুডিঙত অসুবিধা পায় বা বুডিঙত পোৱালি মৰ্টেলিটি হোৱাৰ ভয় থাকে, তেনেহ'লে ডাঙৰ পোৱালিও ল'ব পাৰিব মোৰ তাত। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই আৰু নতুন নতুন ভিডিঅ' দিয়াৰ লগে লগে আপুনি চাব পাৰে। আৰু কাৰোবাক যদি হাঁহ পোৱালি, লোকেল মুৰ্গীৰ পোৱালি, ব্ৰইলাৰ, সোণালী, এইবিলাক পোৱালিও লগা থাকে তেনেহ'লে মোৰ তাতে পাই যাব। আজিৰ ভিডিঅ'টোত কোয়েল বাৰ্ডৰ পোৱালি দেখালোঁ। নেক্সট ভিডিঅ'লৈ আহি আছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি চেনেলত কোনোবা নতুন আহিছে। আজিলৈ আহিছোঁ, ধন্যবাদ।